আপুনি বাৰু কিডনিজনিত কোনো ৰোগত আক্ৰান্ত নেকি? তেন্তে সাৱধান, কিডনিক সুৰক্ষিত ৰাখিবলৈ আপুনি ত্যাগ কৰিব লাগিব আপোনাৰ 5বিধ প্ৰিয় খাদ্য। কিডনি হ'ল আপোনাৰ শৰীৰৰ এক প্ৰাকৃতিক পৰিশোধন প্ৰক্ৰিয়া। আপোনাৰ শৰীৰৰ ক্ষতিকাৰক বীজাণু, অলাগতিয়াল তেজ, পানী তথা অপ্ৰয়োজনীয় পুষ্টিও এই কিডনিয়ে পৰিশোধন কৰি প্ৰস্ৰাৱৰ লগত দেহৰ পৰা আঁতৰাই পঠিয়ায়। অৰ্থাৎ মানৱ শৰীৰক ৰোগমুক্ত কৰি ৰখাৰ বাবে কিডনিৰ সুৰক্ষা অতি প্ৰয়োজনীয়। কিন্তু আপুনি জানেনে, আপোনাৰ শৰীৰৰ এই অভিন্ন অংগ কিডনিৰ বাবে অতিকে ক্ষতিকাৰক আপুনি দৈনন্দিন জীৱনত গ্ৰহণ কৰা 5বিধ খাদ্য। কিডনিজনিত যিকোনো ৰোগৰ পৰা হাত সাৰিবলৈ আপুনি ত্যাগ কৰিব লাগিব আপোনাৰ হয়তো অতিকে প্ৰিয় এই 5বিধ খাদ্য। কিডনিৰ শত্ৰু কি এই 5বিধ খাদ্য? আপুনি সাৱধানতা অৱলম্বন কৰিব লগা 5বিধ খাদ্য হ'ল মাংস, নিমখ, কল, কমলা আৰু গাখীৰেৰে তৈয়াৰী ভিন্ন ব্যঞ্জন। অত্যাধিক মাংস খালে কিডনি ষ্টোনৰ লগতে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বঢ়ায় আৰু আন প্ৰটিনৰ উপকাৰিতাৰ পৰা বঞ্চিত হ'ব লগা হয়। নিমখ বেছি খোৱাৰ ফলত অত্যাধিক ছডিয়ামে বিকল কৰিব পাৰে আপোনাৰ কিডনি। কিডনিজনিত ৰোগত ভুগিলে ত্যাগ কৰক পুষ্টিকাৰক ফল বুলি বিবেচিত কৰা কল, কাৰণ কলত থকা বহুল পটাছিয়ামে কিডনিৰ ক্ষতি কৰে। যিহেতু কিডনিয়ে অত্যাধিক পটাছিয়াম পৰিশোধন কৰিব নোৱাৰে, সেয়ে আপুনি সুৰক্ষিত কিডনিৰ বাবে বহুল পৰিমাণৰ পটাছিয়াম আৰু ভিটামিন চিযুক্ত কমলাৰ পৰাও আঁতৰি থকা ভাল। তদুপৰি কিডনিজনিত কোনো সমস্যা থাকিলে আপুনি গাখীৰ বা গাখীৰৰ পৰা উৎপাদিত বিভিন্ন পুষ্টিকৰ বুলি ভাবি অহা খাদ্যাভ্যাসো ত্যাগ কৰক, কাৰণ গাখীৰত থকা অত্যাধিক ফচফৰাছৰ বোজা বহন কৰাটো কিডনিৰ বাবে অত্যন্ত কঠিন। মনত ৰাখিব, সকলো বস্তুৰে অতিমাত্ৰা বিপদজনক, লাগিলে এয়া পুষ্টিকৰ খাদ্যই নহওক কিয়। নিউজ ডেস্ক, এনি ভাৰত।